তহঁতক কিমানবাৰ কম মই অকল ৰবিবাৰেহে কাম কৰিব কৈছোঁ। ছাৰ ৰবিবাৰে কোনে কাম কৰে? মোৰ মাৰো গা বেয়া হৈ আছে। মাৰ বেমাৰ হ'ব কিন্তু তাৰ কাৰণে ট্ৰিটমেণ্ট কৰিবি নাই? কৰিম। ট্ৰিটমেণ্ট কৰিবলৈ তোক পইচা কোনে দিব? ছাৰ আপুনি আৰু মোৰ পৰা পইচা কেনেকৈ পাবি? ছাৰ কাম কৰিলে সেইটো কাৰণে তহঁতে ৰবিবাৰেও কাম কৰিব লাগিব বুলি মই তোমালোকক কোৱা নাই। আৰু এটা কথা, তোমালোকে ফ্ৰাইডে অফ লোৱা, ছেটাৰডে অফ লোৱা, ছানডে অফ লোৱা। আৰে মইতো বিচাৰোঁ যে মাইকী মানুহে সপ্তাহত 3 দিনকৈ ছুটি পাবই লাগে, হয় নহয়? এটা কাম কৰা, মানডে অফ লৈ লোৱা, যোৱা। কেলে? তোমালোকৰ মুড চিং হৈ থাকে নহয়, মই বুজি পাওঁ মাইকী মানুহৰ ফিলিংছ। আৰু পিছে তোমালোক শনিবাৰে ফ্ৰী আছানে? মোক কেফেত লগ কৰিব পাৰিবা চাগে ন? কেলে? কিয় তোমালোকক প্ৰমোশ্যন নালাগে নেকি? নালাগে যদি হ'ব দিয়া। হেল্ল', ইহঁতক বোলে প্ৰমোশ্যন নালাগে, তোমালোকে দি দিম, কালি মোক কেফেত লগ কৰিবা হা। নাই ছাৰ, লাগে। ছাৰ ইহঁতৰ অকল 3 মাহ হৈছে ইয়াত কাম কৰা। মইতো 7 বছৰৰ পৰা ইয়াত কাম কৰি আছো। মোকো প্ৰমোশ্যন দিয়ক। তোৰ পজিশ্যন কি? চিনিয়ৰ এক্সিকিউটিভ। যা, তোক ডিমোশ্যন কৰিলোঁ, তই আজিৰ পৰা জুনিয়ৰ এক্সিকিউটিভ। ছাৰ কি কৰি আছে আপুনি? তোক প্ৰমোশ্যন লাগে নাই? অঁ তই আজিৰ পৰা চিনিয়ৰ এক্সিকিউটিভ, যা তোক প্ৰমোশ্যন দি দিলোঁ।